সপ্তম শ্ৰেণীৰ পঞ্চম পাঠটো পঢ়িবলৈ লৈছোঁ বিজ্ঞান আৰু আমাৰ মানসিকতা। বৈদ্যুতিক মাধ্যমৰ জৰিয়তে চকুৰ পাছৰতে বিশ্বৰ এখন ঠাইৰ বাতৰি আন এখন ঠাইলৈ প্ৰেৰণ কৰিব পাৰি। বৰ্তমান সময়ত ভ্ৰাম্যভাগ মোবাইলৰ জৰিয়তে ভিন ভিন ৱেবছাইট এপ আদিত ব্যৱহাৰ কৰি বিভিন্ন বিষয়ৰ তথ্য পাতি পাব পাৰি। তদুপৰি এই তথ্যসমূহ চৌদিশে বিস্তাৰিত হোৱাত আমাৰ সকলোৰে সুবিধা হৈছে। বৈদ্যুতিক মাধ্যমৰ জৰিয়তে শ্ৰেণীকোঠাত শিকাবলগীয়া বিষয়বস্তুসমূহ বাস্তৱ ৰূপত বৰ্ণনা কৰিব পাৰি। বৰ্তমান সময়ত অনলাইনৰ ব্যৱহাৰ কৰি টকা পইচা আদিও প্ৰেৰণ কৰিব পৰা হৈছে। ইমানবোৰ সা সুবিধা প্ৰদান কৰা এই বৈদ্যুতিক মাধ্যমৰ অপপ্ৰয়োগে কেতিয়াবা সমাজত অসহায় অশান্তি বিয়পায়। তেনে এটি সৰ্বনাশী দিশ হ'ল উৰাবাতৰি। উৰাবাতৰিবোৰ সংক্ৰামক ৰোগৰ দৰে বিয়পি পৰি সমাজত যথেষ্ট ক্ষতি কৰে। গতিকে এনেধৰণৰ উৰাবাতৰিত ভুল নগৈ বাতৰিসমূহ যুক্তি সহকাৰে বিশ্লেষণ কৰি গ্ৰহণ কৰাৰ বিষয়ে ইংগিত দিবলৈ পাঠটোত প্ৰয়াস কৰা হৈছে। তোমালোকে জানা যে আজিৰ বৰ্তমান যুগ হৈছে মোবাইল বা ভ্ৰাম্যভাগৰ যুগ। ঘৰতেই বহি তোমালোকে যেনেকৈ তোমালোকৰ ক্লাছবিলাক কৰিব পাৰিছা, যিকোনো কাম, বেংকৰ কাম হওক, ডাকঘৰৰ কাম হওক, সকলো কাম তোমালোকে মোবাইলৰ জৰিয়তে অৰ্থাৎ ভ্ৰাম্যভাগৰ জৰিয়তেই তোমালোকে কৰিব পাৰিবা। গতিকে উৰাবাতৰিয়ে কেতিয়াবা এনেকৈ সমাজত বৰ সৰ্বনাশী হৈ পৰে। যেনেকৈ এই পাঠটোত থকা জংকী হঁতৰ বিদ্যালয়টো ঠিক তেনেকুৱা উৰাবাতৰিয়ে অপপ্ৰচাৰ চলাইছিল আৰু সেই অপপ্ৰচাৰ যোগেদি কোনেও বিদ্যালয়লৈ সেইদিনা অহা নাছিল। কিন্তু পিছত তেওঁলোকৰ বাইদেউগৰাকী হৈছে তোমালোকে জানা নীলিমা খাতুন বাইদেৱে তেওঁ সকলো কথা তেওঁলোকক বুজাই দিছিল। আৰু এই উৰাবাতৰিৰ যোগেদি যেনেকৈ বৰ্তমান ক'ভিডৰ যুগ, ক'ভিডতো বহুত উৰাবাতৰি ওলাইছে আৰু এই উৰাবাতৰিৰ ভয়তে বহুতো মানুহে চিটা ল'বৰ পৰা বিৰত থাকিব লগা হৈছে। গতিকে যদি এনেকৈ যদি বিৰতি থাকিব লগা হয় মানুহখিনি, তেতিয়াহ'লে দেখোন তেওঁলোকে ক'ভিড আমাৰ সমাজৰ পৰা কেতিয়াও আঁতৰি নাযাব। গতিকে সমাজৰ পৰা বা আমাৰ পৰা যদি ইয়াৰ নিৰ্মূল কৰিব লগা হয় এই ৰোগক, তেতিয়াহ'লে আমি দেখোন চিটা প্ৰত্যেকেই ল'বই লাগিব। গতিকে তোমালোকে এতিয়া পাঠটোত অলপ মন কৰিবা। মই পাঠটো অলপ পঢ়ি দিছোঁ। ৰতনপুৰ গাঁৱৰ নতুন আদৰ্শ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰী জংকী। বুধবাৰৰ দিনটো ৰতনপুৰ গাঁৱৰ সাপ্তাহিক হাট বহাৰ দিন। বাটত গাড়ী মটৰ ভিৰ হোৱাৰ আগতে বিদ্যালয়লৈ যোৱাৰ বাবে জংকী সাজু হ'ল। আগদিনাখন বিদ্যালয়ৰ জাননী ফলকত পোৱা চিটা দিয়াৰ বাতৰিটো গাঁৱৰ বহু অভিভাৱকক বিমোৰত পেলাইছিল। জংকীৰ মাক দেউতাকো চিন্তিত হৈছিল, কিয়নো ভ্ৰাম্যভাগৰ জৰিয়তে অহা বাতৰিটো চিটা প্ৰয়োগৰ ফলত শিশুসকলৰ ভীষণ অপকাৰ হোৱাৰ কথাহে উল্লেখ আছিল। জংকীৰ সেইদিনা বাটত কমল আৰু জেনিথক লগ নাপালে, তথাপিও তাই খৰখেদাকৈ বিদ্যালয়লৈ গ'ল। লগত কোনো নাথাকিলে জংকীৰ কৃত্ৰিম ভৰি দুখনেৰে আগুৱাই যাবলৈ বৰ কষ্ট হয়। জংকী বিদ্যালয়লৈ গৈ খেলপথাৰৰ শ্ৰেণীকোঠা আদি ক'তো নিজৰ লগৰীয়াবোৰক নেদেখি বিদ্যালয়ৰ ওচৰতে থকা সহপাঠী শংকৰৰ ঘৰ পালেগৈ। শংকৰক ঘৰৰ চোতালত খেলি থকা দেখা পাই জংকী আচৰিত হ'ল। তাই সুধিলে, শংকৰ, তুমি এতিয়াও বিদ্যালয়লৈ যাবলৈ সাজু হোৱা নাই কিয়? শংকৰে খেলি থকাৰ পৰাই উত্তৰ দিলে, মায়ে আজি মোক বিদ্যালয়লৈ যাবলৈ মানা কৰিছে। তুমিও ঘৰলৈ সোনকালে উভতি যোৱা, নহ'লে তোমাক চিটা দিবলৈ অহা মানুহে ধৰি নি চিটা দিব। গতিকে এই পাঠটোৰ জৰিয়তে ইয়াকে বুজোৱা হৈছে যে আমি যিকোনো বেমাৰৰ চিটাৰ ব্যৱস্থা আছে, সেইখিনি আমি চিটাটো ল'ব লাগে। সৰুকালতেই যিখিনি চিটা ল'বলগীয়া আছে সেইখিনিও যাতে সময়মতে ল'ব লগা হয়। আৰু এতিয়াতো ক'ভিডৰ সময়, গতিকে ক'ভিডৰ চিটাও আমি ল'ব লাগে। ইয়াকে কৈ মোৰ আজি সপ্তম শ্ৰেণীৰ অসমীয়া পাঠটো সমাপ্ত কৰিলোঁ।